মোৰো এটা সপোন আছে। সুন্দৰ আৰু অৰ্থবহ বেটুপাতৰ কিতাপখন হৈছে ডক্টৰ ৰুবুল মাউতৰ আত্মজীৱনী। দৰিদ্ৰতাৰ সীমা নেওচি কঠোৰ সংগ্ৰামৰ মাজেৰে আমেৰিকাৰ মাছাচুচেটছ বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা অসমৰ এজন যুৱকৰ কাহিনী। গ্ৰন্থখন লেখকে উচৰ্গা কৰিছে প্ৰতিবন্ধকতাৰ মাজতো সপোন দেখা মানুহলৈ। ৰুবুল মাউতৰ জন্ম এনে এটা পৰিয়াল আৰু অঞ্চলত হৈছিল য'ত মেট্ৰিকৰ দেওনা পাৰ কৰাটোৱে বৰ ডাঙৰ কথা। 5টা সন্তানৰ পৰিয়ালত তেওঁতকৈ ডাঙৰ ভায়েক আৰু বায়েকজনীয়ে ইতিমধ্যে একাধিকবাৰ চেষ্টা কৰিও মেট্ৰিকত উত্তীৰ্ণ হ'ব পৰা নাছিল। আনহাতে ৰুবুল মাউত সৰুৰ পৰাই পঢ়া শুনাত ভাল আছিল। সেইবাবে পৰিয়ালটোৰ আটাইৰে ডাঙৰ সপোন আছিল ৰুবুলে মেট্ৰিকত উত্তীৰ্ণ হ'ব। তথাপি সকলোৰে আনকি ৰুবুল মাউতৰো এটা সন্দেহ আছিল যে তেওঁ নিজেও কিজানি বংশগত পৰম্পৰাৰ চিকাৰ হ'ব। পিছে সময়ত দেখা গ'ল ৰুবুল মাউতৰ সাধনা আৰু অধ্যয়নৰ ফলত বংশৰ ধাৰাবাহিকতা ভংগ হৈছে। তেওঁ প্ৰথম বিভাগ লাভ কৰি সুখ্যাতিৰে মেট্ৰিকত উত্তীৰ্ণ হ'লগৈ। পৰৱৰ্তী সময়ত ৰুবুল মাউতে তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞানক মূল বিষয় হিচাপে লৈ অধ্যয়ন কৰে। তাতো তেওঁ যথেষ্ট আৰ্থিক অনাটনৰ মাজেৰে পঢ়িব লগা হৈছিল। ঘৰৰ মাটি বন্ধকত থ'বলগীয়া হৈছিল। আনহাতে ককায়েকে ছিকিউৰিটি গাৰ্ডৰ চাকৰি কৰি সামান্য টকা তেওঁলৈ পঠিয়াইছিল। তিনিচুকীয়াত পঢ়ি থকাৰ সময়তেই তেওঁ মহাবিদ্যালয়ৰ পুথিভঁৰালত ৰসায়ন বিজ্ঞানৰ কেইখনমান বিশেষ কিতাপৰ সন্ধান পায়। এই কিতাপকেইখনে তেওঁক বিষয়টোৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিলে আৰু পৰৱৰ্তী সময়ত এটা গৱেষণাকেন্দ্ৰিক জীৱন বাছি লোৱাত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ল। মানসিক দৃঢ়তা আৰু অবিচলিত পৰিশ্ৰমৰ সমান্তৰালকৈ এটা গৱেষণামুখী চিন্তাৰে পৰিচালিত হৈছিল ডক্টৰ ৰুবুল মাউতৰ দৃষ্টিভংগী। সেই সন্মিলিত শক্তিৰ সহায়তেই পৰৱৰ্তী সময়ত ৰুবুল মাউত মুম্বাইত থকা টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ চাইণ্টিফিক অফিচাৰ পদত নিযুক্ত হয়। এইখন প্ৰতিষ্ঠানত কৰ্মৰত হৈ থাকোঁতেই তেওঁ এবাৰ আমেৰিকাৰ পাৰ্ভিউ বিশ্ববিদ্যালয়ত 3মহীয়া প্ৰশিক্ষণ লাভ কৰিবলৈ সুযোগ লাভ কৰে। আমেৰিকাত তেখেতে উচ্চ পৰ্যায়ৰ গৱেষণা কাৰ্য দেখিবলৈ পায়। ৰুবুল মাউতে বিচৰা নাছিল যে গোটেই জীৱন তেওঁ এজন অধ্যাপকৰ তলত থাকি কাম কৰক। সেইবাবে সকলোৰে অগোচৰি তেওঁ GRE আৰু টফেল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ ধৰিলে। ইংৰাজী ভাষাটো ভালকৈ ক'ব নোৱাৰাৰ বাবে তেওঁ প্ৰায় হীনমন্যতা আৰু হতাশাত ভুগিছিল। কিন্তু পৰীক্ষাৰ বাবে তেওঁ এনেদৰে মন পুতি পঢ়িছিল যে মাত্ৰ 5 মাহতে প্ৰায় 6000 নতুন শব্দ তেওঁ মুখস্থ কৰি পেলাইছিল। তেওঁৰ মগজুটো যেন সেই সময়ত এটা মেমৰি মেচিনলৈ ৰূপান্তৰিত হৈছিল। অৱশেষত অপৰিসীম অধ্যয়ন আৰু পৰিশ্ৰমৰ বলত তেওঁ GRE আৰু টফেল পৰীক্ষাত একেবহাতে উত্তীৰ্ণ হ'ল। ইয়াৰ পিছত তেওঁ বহুকেইখন বিশ্ববিদ্যালয়ত Ph.D.ৰ বাবে আবেদন কৰিলে আৰু অপেক্ষাৰ অন্ত পেলাই মাৰ্চ মাহৰ শেষৰ ফালে সেই বহু প্ৰত্যাশিত খবৰটো আহিল। ৰুবুল মাউতক পৃথিৱী বিখ্যাত শিক্ষানুষ্ঠান MITত Ph.D.ৰ বাবে বাছনি কৰা হৈছে। এয়াই হৈছে জীৱনৰ প্ৰতিটো মুহূৰ্ত সংগ্ৰামৰ মাজেৰে পাৰ কৰি অহা ৰুবুল মাউতৰ জীৱনগাথা। জীৱনত সৰু সৰু বহুত সপোন দেখিছিল তেওঁ। এধাপ এধাপকৈ তেওঁ প্ৰতিটো সৰু সৰু সপোন পূৰণ কৰিলে আৰু আজি এই পৰ্যায়ত উপনীত হ'ল। মোৰো এটা সপোন আছে আত্মজীৱনীখন কেৱল ডক্টৰ ৰুবুল মাউতৰ সংগ্ৰামী জীৱনৰ অনুপ্ৰেৰণাদায়ী গাথা নহয়, বৰঞ্চ গ্ৰন্থখনত লেখকে বিজ্ঞান জগতৰ এনে কেতবোৰ আলোড়নকাৰী কথা সন্নিৱিষ্ট কৰিছে যে যিবোৰ কথাই নতুন চাম পঢ়ুৱৈক এখন নতুন জগতৰ লগত পৰিচয় কৰাই দিব। ৰসায়নৰ জটিল যৌগ, মেলেৰিয়া ৰোগৰ উৎস আৰু প্ৰতিকাৰ, বিয়েট্ৰিজ বিৰাৰ অন্নবদ্য কাহিনী, নিকোলা টেছলা আৰু এডিছনৰ বিদ্যুৎ যুদ্ধ ইত্যাদি একাধিক বাস্তৱ পৰিঘটনাক ডক্টৰ মাউতে ঠাই বিশেষে উল্লেখ কৰি নিজৰ সপোনবোৰক প্ৰাসংগিক কৰি ৰাখিছে। বিজ্ঞানৰ ওপৰত মাউতৰ সন্দেহাতীত আস্থা। তেওঁ সপোন দেখে জিন সম্পাদনৰ দৰে বৈজ্ঞানিক প্ৰযুক্তিৰ সহায়ত মেলেৰিয়াকে ধৰি একাধিক দুৰাৰোগ্য ব্যাধি এদিন নিৰ্মূল হ'ব। তেওঁৰ দেউতাক পাৰ্কিনছন নামৰ জেনেটিক ৰোগটিত আক্ৰান্ত হৈছিল। পিতৃৰ প্ৰতি থকা দায়িত্ববোধ আৰু স্নেহক তেওঁ এটা সাৰ্বজনীন উদ্দেশ্যৰ দ্বাৰা পৰিচালিত কৰিবলৈ সক্ষম হৈছিল। আধুনিক জীৱবিজ্ঞানৰ দুটা শ্ৰেষ্ঠ উদ্ভাৱন iPSC আৰু জিন এডিটিঙৰ জৰিয়তে তেওঁ পিতৃৰ ৰোগটো অধ্যয়ন কৰাৰ স্বপ্ন দেখিছিল। নিজৰ কষ্ট সাধনেৰে দেশ বিদেশৰ উচ্চ অনুষ্ঠানত অধ্যয়নৰ সুবিধা লাভ কৰা অসমীয়া মানুহ একেবাৰে কম বুলিব নোৱাৰি। ইয়াৰ মাজত ৰুবুল মাউতৰ নিচিনা যথেষ্ট সংগ্ৰামৰ মাজেৰে প্ৰতিষ্ঠিত হোৱাও নিশ্চয় আন 2-এজন ওলাব। কিন্তু নিজৰ উত্থানৰ কাহিনী ইমান সুন্দৰকৈ পূৰ্বে কোনো অসমীয়াই হয়তো লিখা নাছিল। অসমৰ মাটি পানীতে ডাঙৰ দীঘল হৈ প্ৰতিষ্ঠিত হোৱা আজিৰ যুগৰ ব্যক্তি ৰুবুল মাউতৰ এই জীৱন কাহিনীয়ে সকলোকে অনুপ্ৰেৰণা যোগোৱাৰ লগতে এটা ভাল উদাহৰণ হিচাপেও থিয় দিছে। সেইবাবে আমাৰ দৃষ্টিত আজিৰ প্ৰজন্মৰ প্ৰতিগৰাকী অসমীয়াই মোৰো এটা সপোন আছে শীৰ্ষক আত্মজীৱনীখন পঢ়া উচিত। শেষত গ্ৰন্থখনৰ এটি মূল্যৱান উক্তি উল্লেখ কৰিলোঁ। সপোন প্ৰত্যেকৰে আছেই, অভাৱ অনাটনে শীৰ্ণ কৰা আমাৰ সমাজৰ কোটি কোটি মানৱৰ স্পন্দন সপোনবোৰ যেন মোৰ কাণত আহি প্ৰতিধ্বনিত হ'লহি। বুকুত গুপুতে পুহি ৰখা এই জীয়া সপোনবোৰৰ গৰাকীয়ে মোক যেন ৰিঙিয়াই কৈছিল, মোৰো এটা সপোন আছে।